সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ভাৰতৰ অৰ্ধসামৰিক বাহিনীৰ ওপৰত। ভাৰতত থকা পেৰামিলিটাৰী ফ'ৰ্চসমূহৰ ওপৰত কেতিয়া স্থাপন হৈছিল, হেডকোৱাৰ্টাৰ ক'ত, ইয়াৰ ফুল ফৰ্ম কি, এই সকলোবোৰ তথ্য আৰু আহাচোন পলম নকৰি আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আছে অসম ৰাইফল কেতিয়া গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসম ৰাইফল গঠন হৈছিল 1835 চনত। 1835 চনত অসম ৰাইফল গঠন হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় অৱস্থিত মেঘালয় শ্বিলঙত। হেডকোৱাৰ্টাৰ অৱস্থিত ইয়াৰ মেঘালয় শ্বিলঙত। আৰু অসম ৰাইফল হ'ল ভাৰতৰ প্ৰথম অৰ্ধসামৰিক বাহিনী আৰু ই ভাৰতৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী। কেতিয়াবা সুধিব পাৰে যে ভাৰতৰ আটাইতকৈ পুৰণি পেৰামিলিটাৰী ফ'ৰ্চটো কি? তেতিয়াহ'লে হ'ব আছাম ৰাইফলছ। আৰু অসম ৰাইফলৰ বৰ্তমান সঞ্চালক প্ৰধান হ'ল বিকাশ লখেৰা। 2 নম্বৰ প্ৰশ্নটো আছে CRPF কেতিয়া গঠন হৈছিল? CRPFৰ সম্পূৰ্ণ ৰূপটো হ'ল ফুল ফৰ্ম হ'ল চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ আৰু ইয়াৰ প্ৰতিষ্ঠা হৈছিল CRPFৰ প্ৰতিষ্ঠা হৈছিল 1939 চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয় অৱস্থিত নতুন দিল্লী। ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত আৰু ইয়াৰ বৰ্তমান সঞ্চালক প্ৰধান হ'ল জ্ঞানেন্দ্ৰ প্ৰতাপ সিং। তোমালোকে এই প্ৰশ্নটো খুবেই মনত ৰাখিবা। সুধিব পাৰে যে CRPFৰ নতুন সঞ্চালক প্ৰধান কোন? তেওঁ নতুনকৈ হৈছে জ্ঞানেন্দ্ৰ প্ৰতাপ সিং। 3 নম্বৰ প্ৰশ্নটো আছে BSFৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? BSFৰ সম্পূৰ্ণ ৰূপটো হ'ল ফুল ফৰ্মটো হ'ল বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ আৰু BSFৰ প্ৰতিষ্ঠা হৈছিল 1965 চনত। 1965 চনত BSFৰ প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে নতুন দিল্লীত। হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত আৰু ইয়াৰ বৰ্তমান সঞ্চালক প্ৰধান হ'ল ডাইৰেক্টৰ জেনেৰেল হ'ল দালজিৎ সিং চৌধুৰী। 4 নম্বৰ প্ৰশ্নটো আছে CISF কেতিয়া গঠন হৈছিল? CISFৰ সম্পূৰ্ণ ৰূপ হ'ল চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ আৰু ইয়াৰ প্ৰতিষ্ঠা হৈছিল 1969 চনত। 1969 চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয় অৱস্থিত নতুন দিল্লীত। ইয়াৰ হেডকোৱাৰ্টাৰ আছে লোধি ৰোড নিউ দিল্লীত আৰু ইয়াৰ বৰ্তমান সঞ্চালক প্ৰধান হ'ল CISFৰ বৰ্তমান ডাইৰেক্টৰ জেনেৰেল হ'ল ৰাজউইন্দৰ সিং ভাট্টি। 5 নম্বৰ প্ৰশ্নটো আছে NSG কেতিয়া গঠন হৈছিল? NSG গঠন হৈছিল 1986 চনত আৰু ইয়াৰ সম্পূৰ্ণ ৰূপটো হ'ল NSGৰ ফুল ফৰ্মটো হ'ল নেশ্যনেল ছিকিউৰিটি গাৰ্ড আৰু ইয়াৰ মুখ্য কাৰ্যালয় দুটা। ভাৰতৰ নতুন দিল্লীত ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী মানে NSGৰ দুটা মুখ্য কাৰ্যালয় আছে। মেহৰাম নগৰত প্ৰশাসনিক মুখ্য কাৰ্যালয় আৰু মানেছাৰত অপাৰেশ্যনেল মুখ্য কাৰ্যালয় আছে। আৰু NSGৰ বৰ্তমান সঞ্চালক প্ৰধান হ'ল শ্ৰী ভৃগু শ্ৰীনিবাসন। 6 নম্বৰ প্ৰশ্নটো আছে ICGৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ সম্পূৰ্ণ ৰূপটো হ'ল ইণ্ডিয়ান কষ্ট গাৰ্ড আৰু ICGৰ প্ৰতিষ্ঠা হৈছিল 1978 চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে হেডকোৱাৰ্টাৰ অৱস্থিত নতুন দিল্লীত আৰু ইয়াৰ বৰ্তমান সঞ্চালক প্ৰধান হ'ল ICGৰ বৰ্তমান ডাইৰেক্টৰ জেনেৰেল হ'ল প্ৰামেশ শিৱামানি। আৰু এটা কথা মনত ৰাখিবা, সুধিব পাৰে যে প্ৰতি বছৰে 1 ফেব্ৰুৱাৰী তাৰিখে ইণ্ডিয়ান কষ্ট গাৰ্ড ডে পালন কৰা হয়। 7 নম্বৰ প্ৰশ্নটো আছে SSB কেতিয়া গঠন হৈছিল? SSB গঠন হৈছিল 1963 চনত। 1963 চনত। এটা কথা মনত ৰাখিবা, অসমৰ পৰা পৃথক হোৱা প্ৰথমখন ৰাজ্য আছিল নাগালেণ্ড আৰু নাগালেণ্ডখন 1963 চনতে অসমৰ পৰা পৃথক হৈছিল আৰু SSBও গঠন হৈছিল 1963 চনতে আৰু SSBৰ সম্পূৰ্ণ ৰূপটো হ'ল সশস্ত্ৰ সীমা বল আৰু ইয়াৰ মুখ্য কাৰ্যালয় অৱস্থিত নতুন দিল্লীত আৰু SSBৰ বৰ্তমান সঞ্চালক প্ৰধান হ'ল অমৃত মোহন প্ৰসাদ। 8 নম্বৰ প্ৰশ্নটো আছে ITBPৰ সম্পূৰ্ণ ৰূপ কি? ITBPৰ সম্পূৰ্ণ ৰূপ হ'ল ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ ফ'ৰ্চ আৰু ITBP প্ৰতিষ্ঠা হৈছিল 1962 চনত। 1962 চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয় অৱস্থিত হেডকোৱাৰ্টাৰ আছে নতুন দিল্লীত আৰু ইয়াৰ বৰ্তমান সঞ্চালক প্ৰধান হ'ল ITBPৰ
বৰ্তমান ডাইৰেক্টৰ জেনেৰেল হ'ল ৰাহুল ৰাজগাত্ৰা। ইয়াৰ সকলোখিনি হেডকোৱাৰ্টাৰ আমি নতুন দিল্লীতে পাইছোঁ। এই সকলোখিনিৰে মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত আৰু অকল আছাম ৰাইফলৰহে হেডকোৱাৰ্টাৰ মুখ্য কাৰ্যালয়টো শ্বিলঙত অৱস্থিত। বাকী সকলোবোৰতে নতুন দিল্লী আছে। সেইবাবে মনত ৰাখিবলৈ তোমালোকৰ সহজ হ'ব, কিন্তু তোমালোকে সঞ্চালক প্ৰধানসমূহৰ নামটো মনত ৰাখিবা আৰু কেতিয়া প্ৰতিষ্ঠা হৈছিল। 9 নম্বৰ প্ৰশ্নটো আছে CRPF কেতিয়া প্ৰতিষ্ঠা হৈছিল? CRPF গঠন হৈছিল 1957 চনত, 1957 চনত। ইয়াৰ সম্পূৰ্ণ ৰূপ হ'ল CRPFৰ ফুল ফৰ্ম হ'ল ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে নতুন দিল্লীত। আৰু ইয়াৰ বৰ্তমান সঞ্চালক প্ৰধান হ'ল ডাইৰেক্টৰ জেনেৰেল হ'ল মনোজ যাদৱ। মনত ৰাখিবা, সুধিব পাৰে। 10 নম্বৰ প্ৰশ্নটো আছে ভাৰতীয় নৌসেনা কেতিয়া গঠন হৈছিল? ভাৰতীয় নৌসেনা ইণ্ডিয়ান নেভি গঠন হৈছিল 1950 চনত আৰু প্ৰতি বছৰে 4 ডিচেম্বৰ দিনটোত ভাৰতীয় নৌসেনা দিৱস পালন কৰা হয়। এইটো মনত ৰাখিবা, সোধে প্ৰতি বছৰে 4 ডিচেম্বৰ দিনটোত ভাৰতীয় নৌসেনা দিৱস পালন কৰা হয়। আৰু ইয়াৰ বৰ্তমান সঞ্চালক প্ৰধান হ'ল দীনেশ কে ত্ৰিপাঠী। আৰু ভাৰতীয় নৌসেনাৰ মুখ্য কাৰ্যালয় আছে নতুন দিল্লীত। তোমালোকৰ আহিবলগীয়া পৰীক্ষাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' মই আগতে আপলোড কৰি থৈছোঁ। যিসকলে চালা তেওঁলোকে চাব নালাগে, আৰু যিসকলে নাই চোৱা এই ভিডিঅ'টো চাই ল'বা, বহুত ইম্পৰ্টেণ্ট হয়। মই বেক স্ক্ৰীনৰ থাম্বনেইলখন দি দিছোঁ, সেই ভিডিঅ'টো তোমালোকে এবাৰ চাবা। তাত অল ইণ্টাৰনেশ্যনেল ডে এণ্ড ডেটছৰ কথা আছে, কোন তাৰিখে কি দিৱস পালন কৰা হয়। যেনেকৈ ইয়াত আছে থাম্বনেইলখনত বিশ্ব স্বাস্থ্য দিৱস, 7 এপ্ৰিল ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, 29 আগষ্ট ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, 28 ফেব্ৰুৱাৰী, তেনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰায় পৰীক্ষাত আহি থাকে। তোমালোকে সেই ভিডিঅ'টো এবাৰ চাই ল'বা। 11 নম্বৰ প্ৰশ্নটো আছে CISF কেতিয়া গঠন হৈছিল? CISFৰ সম্পূৰ্ণ ৰূপটো হ'ল স্পেচিয়েল ফ্ৰণ্টিয়াৰ ফ'ৰ্চ আৰু ইয়াৰ গঠন হৈছিল 1962 চনত, 1962 চনত, আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে উত্তৰাখণ্ডত। আমি মুখ্য কাৰ্যালয় অকল দুটাহে সলনি পাইছোঁ, এটা হ'ল CISFৰ উত্তৰাখণ্ডত আৰু এটা হ'ল আছাম ৰাইফলৰ শ্বিলঙত। কিন্তু বাকী যদি কেতিয়াবা সোধে ভাৰতৰ অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ৰ কথা, তেতিয়া সকলোতে নতুন দিল্লী আছে, নতুন দিল্লীয়ে দিবা। কিন্তু মনত ৰাখিবা অসম ৰাইফল শ্বিলং আৰু SSFৰ উত্তৰাখণ্ড। 12 নম্বৰতে আছে অসম পুলিচ। মই অসম পুলিচৰ কথাও দি দিছোঁ। 1 অক্টোবৰ তাৰিখে অসম পুলিচ দিৱস পালন কৰা হয় আৰু এই প্ৰশ্নটো সকলোৱে জানাই, সুধিয়ে থাকে। আৰু অসম পুলিচৰ মুখ্য কাৰ্যালয় ক'ত আছে? গুৱাহাটীৰ উলুবাৰীত। তোমালোকক মই আজি দুটা প্ৰশ্ন দিছোঁ। প্ৰথমটো প্ৰশ্ন হ'ল অসম পুলিচ কেতিয়া গঠন হৈছিল, তোমালোকে মোক কমেণ্ট কৰিবা। আৰু দ্বিতীয়টো প্ৰশ্ন হ'ল অসম পুলিচৰ বৰ্তমান সঞ্চালক প্ৰধান কোন, তোমালোকে মোক কমেণ্ট কৰি জনাবা। আজি আমি আলোচনা কৰিলোঁ ভাৰতৰ অৰ্ধসামৰিক বাহিনীৰ ওপৰত, আৰু আশা কৰোঁ আজিৰ ভিডিঅ'টো ভাল লাগিল। আৰু ভিডিঅ'টো যদি ভাল লাগিল সকলোৱে লাইক কৰিবা আৰু এনেধৰণৰ ভিডিঅ'লৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু আজিৰ ভিডিঅ'টো যদি ভাল লাগিল সকলোৱে এটা কমেণ্ট আৰু এটা শ্বেয়াৰ কৰিবা বুলি আশা থাকিল। ধন্যবাদ, লগ পাম বেলেগ এটা ভিডিঅ'ত। জয় আই অসম।